Hello guys, welcome back to my YouTube channel. আৰু আজি এনেকুৱা এটা ভিডিও লৈ আহিছো ইনফৰমেশন টাইপৰ ভিডিও। আজি আমি জনাম যে ইউটিউবৰ পৰা টকা কেনেকৈ ইনকাম কৰিব পাৰি। সঁচা ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰি নে? আৰু যদি পাৰি কেনেকৈ পাৰি আৰু কি দৰে বহুতে টকা ইনকাম কৰি আছে সেইটো বিষয় লৈ আজি অলপ আপোনালোকক জনাম। তো ভিডিওটো একদম সম্পূৰ্ণকৈ চাই থাকক। নাম্বাৰ 1 ফাৰ্স্ট আপোনাৰ এটা চেনেল থাকিব লাগিব ইউটিউব চেনেল। আৰু সবৰে এটা ইউটিউব চেনেল থাকে, কাৰণ জিমেইল আইডি থাকিলে ইউটিউব চেনেল অলৰেডি হৈ যায় আৰু তেও ভিডিও দিব পাৰিব সেই চেনেলটোত। আৰু ফাৰ্স্ট ইউটিউব চেনেল থাকিব লাগিব, তাৰ পিছত থাকিব লাগিব আপোনাৰ এতিয়া 4000 ঘণ্টা ওয়াচ টাইম কৰি দিছে আৰু 1k সাবস্ক্ৰাইবাৰ থাকিব লাগিব। তেতিয়াহে আপোনাৰ চেনেলটো মনিটাইজেশন হ'ব। আৰু মনিটাইজেশন হোৱাৰ পিছত $100 হ'ব লাগিব। $100 হোৱাৰ পিছতহে আপোনাৰ টকা দিব ইউটিউবে। এতিয়া ইউটিউবে টকা কেনেকৈ দিয়ে? ফাৰ্স্টটো আপোনাৰ ইউটিউবে টকা নিদিয়ে, টকা দিয়ে এডভাৰটাইজমেণ্টে। এতিয়া ধৰি লওক লাক্স কোম্পানী, এতিয়া লাক্স কোম্পানীয়ে ইউটিউবক দি দিব যে এডভাৰটাইজ কৰিব লাগে। এতিয়া সেই লাক্স কোম্পানীয়ে কি কৰিব? লাক্স কোম্পানীয়ে 10 ছেকেণ্ডৰ ভিডিঅ'টো দি দিব তেওঁলোকক, আৰু তেওঁলোকে 10 ছেকেণ্ডৰ ভিডিঅ'টো প্ৰতিজন ইউটিউবাৰলৈ পঠিয়াই দিব এডভাৰটাইজ হিচাপে, এড হিচাপে পঠিয়াই দিব প্ৰতিজন ইউটিউবাৰলৈ। আৰু সেই এডটো আমি স্কিপো কৰিব পাৰি। যিমান টকা দিছিলে তাৰ পৰা 45% ইউটিউবে ৰাখি দিব, ৰাখি 55% ইউটিউবে ভিডিঅ'বোৰক কৰাবোৰক দি দিব। এতিয়া ইউটিউবে কেতিয়া সেই এডভাৰটাইজ দিব? যেতিয়া আপোনাৰ চেনেলটো অলপ গ্ৰ' হ'ব, বাঢ়িব, তেতিয়া সেই ইউটিউবে এডভাৰটাইজ দিব আৰু আপোনাৰ চেনেলতো তেতিয়া ভিউ বাঢ়িব, পইচা পাব চব। অসমত যেনে ডাঙৰ ইউটিউবাৰ আছে যেনে ডিম্পু বৰুৱা আজি প্ৰায় 50,000ৰ ওপৰতো ইনকাম কৰে মাহিলীত। এটা চৰকাৰী চাকৰিতকৈ বহুত বেছি। যেনে আৰু আছে ভূপন পাঠক, তেওঁ মিনিমাম 50,000 ওপৰত পায়। বিকাশ চেত্ৰী তেওঁ 50,000 ওপৰত পায়, 50,000 ওপৰত মিনিমাম 50,000 তলত নাপায়, 50,000 ওপৰত বহুত টকা ইনকাম কৰি আছে। আৰু যেনে মুস্তাফিৰ ৰহমান দুদিন আগত ওলাইছে নৰ্থ ইষ্টৰ নাম্বাৰ 1 ইউটিউবাৰ। তেওঁ নিজে কৈছে তেওঁ 10 লাখ টকাৰ ওপৰত তেওঁ মান্থলি ইনকাম কৰে। তো ইউটিউবত টকা বহুতে ইনকাম কৰি আছে। আৰু ইউটিউব এনেকৈ এটা বিজনেছ, অতি সহজৰে যদি আপোনাৰ টেলেণ্ট 1 বছৰৰ ভিতৰত দেখাব পাৰে, আপুনি বহুত টকা ইনকাম কৰিব পাৰে। এতিয়া ধৰি লওক আপোনাৰ মনিটাইজেশন হৈ গ'ল, ভিউ সব আহি গ'ল, তাৰপিছত ইউটিউবে আপোনালৈ এটা গুগল এডচেন্স পঠাই দিব। আৰু সেই এডচেন্সটো যেতিয়া বেংক ভেৰিফাই কৰি যেতিয়া বেংক একাউণ্ট এড কৰিব, তেতিয়াহে ইউটিউবে আপোনাৰ একাউণ্টলৈ টকাটো পঠিয়াই দিব। সেইটো হৈছে প্ৰচেছ। ইউটিউবৰ পৰা যে টকা ইনকাম নহয় সেইটো নহয়, টকা ইনকাম হয়, বহুত হয়। যদি আপুনি ভালকৈ কাম কৰিব পাৰে, যদি ভালকৈ ভিডিঅ' দিব পাৰে, ভাল ভিডিঅ' টপিকৰ ওপৰত দিব পাৰে, যদি আপোনাৰ ভিউ আহে, তেন্তে আপুনি নিশ্চয় ইউটিউবত ছাকচেছফুল হ'ব পাৰে। আৰু যিসকলে ভাবি আছে ইউটিউব চেনেল খুলিব, তেওঁলোকে খোলক আৰু এবাৰ ট্ৰাই কৰি চাওক, 1 বছৰমান ট্ৰাই কৰি চাওক। যদি আপুনি হৈ যায় ইউটিউবাৰ, বহুত টকা ইনকাম